এতিয়া সময় হৈছে 12টাই বাজিবলৈ হ'ল, 12টা বজা নাই আৰু আমি আছোঁ ষ্টেচনত। পৰিৱেশটো দেখি নিশ্চয় গম পাই ৰাতি কিয় ষ্টেচনত আছোঁ সেয়া কম। বহুত দূৰ যাবৰ কাৰণেও নহয় ট্ৰেইনত, একচুৱেলি আমি ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ ট্ৰেইনৰ। আৰু বৰ্তমান আমাৰ 8টা বজাত ট্ৰেইন আছিলে, কিন্তু মোবাইলত চাই গম পালোঁ যে 8, 9, 10, 12টা বজাত এতিয়া বৰ্তমান 11:30 হ'ল। মৰিয়নিতে ট্ৰেইন আছে, এতিয়াও 1 ঘণ্টা আছে, লেট আছে ট্ৰেইন 5 ঘণ্টা। আৰু সেইকাৰণে ঘৰৰ পৰা অকণমান লেটকৈ আহিছোঁ। আৰু কিয় আহিছোঁ, ক'ত গৈছোঁ, সকলোবোৰ আপোনালোকক জনাই সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু কোন কোন আহিছে সকলোবোৰ দেখাম, তেতিয়া বোলো ভিডিঅ'টো আৰম্ভ। প্ৰথমবাৰ ইমান ৰাতি এনেকৈ আহিছোঁ, কিন্তু দূৰ যাত্ৰা, দূৰ ক'ৰবালৈ গ'লে বুলিও বেলেগ কথা, দূৰলৈ বুলিও নহয়, মাত্ৰ 3 ঘণ্টা ৰাস্তা, 3 ঘণ্টা ৰাস্তা, 3 ঘণ্টাৰ কাৰণে 5 ঘণ্টা ৱেইট। ৱাও, কি একদম মানে টাইম। আৰু আমি যাম বৰ্তমান বিবেকত, বিবেক এক্সপ্ৰেছ চাগে, নামটো নাজানো, বিবেক বুলিয়ে জানো। নিজান, এইফালে ভতিজাজনী আৰু এইফালে আছে বহি আছে। আমি 4জনীয়ে যাম এতিয়া ৰাতি যাত্ৰাত কৰিম। আৰু কেনেকুৱা হয় মানে ফাৰ্ষ্ট টাইম ক'বলৈ গ'লে পৰা আহিছে এইখন, এতিয়া ডিব্ৰু নহয়, এইখন কিমান ফালি আহিও এইফালে ফোন চাৰ্জত লগাই লৈছে। আৰু এইফালে ফোন মানে ষ্টেচনত আহিও ৰক্ষা দিয়া নাই মানে তাই। আৰু এনেকৈ ৰখি আছোঁ এতিয়া টিকেট কাউণ্টাৰত আহিলোঁ টিকেট কাটিবৰ কাৰণে, কিন্তু টিকেট কাউণ্টাৰ বন্ধ, কোনো টিকেট দিয়া মানুহ নাই। কাৰণ এই ট্ৰেইনখন ভাবিছিলোঁ 5 ঘণ্টা লেট, নহয় 7 ঘণ্টা লেট। আহি পাবলৈ ইয়াত 5টা 12, কিন্তু এতিয়া আহি পাইছে 12টা 12 দেখাইছে, কিন্তু 11টা 12 দেখাই আছিলে। এতিয়ালৈকে 12টা বা বৰ্তমানলৈকে আহিয়ে পোৱাহি নাই, জানো এতিয়া কেইটা বজাত আহে। ট্ৰেইনৰ পোহৰ অকণমান দেখিছোঁ, এয়া আহিছে। আহি ট্ৰেইনত বহিলোঁ, এইফালে আমাৰ শিমলুগুৰি ষ্টেচনক দি দিলোঁ বাই বাই। মানে নাহৰকটীয়া এতিয়া আহি পাই গ'লোহি। নাহৰকটীয়া এইফালে বৰষুণো দি আছে আৰু বৰষুণ পৰিছে। আৰু এইফালে ভঞ্জনে খাব লৈছে ৰোল, মই ঘৰৰ পৰা আনিছিলোঁ। কি পু ট্ৰেইনৰ ভিতৰত পঁইতাচনী কোপা আহিলে, ট্ৰেইনৰ ভিতৰত পঁইতাচনী কোপা আহিলে, মোৰ গাত পৰিলে, মোৰ গাত পৰিলে, মোৰ গাত ক'ৰবাৰ পৰা উৰি আহি ইয়াত পঁইতাচনী পৰিলে, মই এনেকৈ পাৰিলোঁ, গাতটো পৰিলে, যিটো জাপ মাৰিছে মই ভবাও নাই পঁইতাচনী বুলি। সিহঁতি পঁইতাচনী মাৰি গ'ল, পকাৰিলে ইয়াত। ক'ত গ'ল? নাই, উৰি গুচি গ'ল, উৰি গুচি গ'ল। পঁইতাচনী আহি গ'ল। মাৰ মাৰ, মোবাইল পৰি যাব, মোবাইল যাব গ'ল, মোবাইল যাব গ'ল, মোবাইলটো গ'লো সেই তিনিচুকীয়া। এতিয়া সময় হ'ল 2:15, আহি পাই গ'লোঁ তিনিচুকীয়া। তিনিচুকীয়া আহিলোঁ, আহি পাই গ'লোঁ ষ্টেচন। কিন্তু আমাৰ যাবলৈ কাৰণে এতিয়া গাড়ী আছে, কিন্তু আমাৰ যিটো ইডোখৰ যাবলৈ বাছ লাগে, সেই বাছটো সেয়া আগত আছে দোকান বাছ। এতিয়া সেইকাৰণে টাইম আছে যদিও আমাৰ বাছত টাইম হোৱা নাই যিহেতু, আৰু 1 ঘণ্টামান আছে। সেইকাৰণে এতিয়া ইমান দূৰ আহিলোঁ, চাহ অকণমান ভাবিলোঁ খাই লওঁ, সেইকাৰণে আহিছোঁ এতিয়া চাহ খাবৰ কাৰণে। আমাৰো যদি এনেকুৱা সুবিধা হ'লতো আমিও গৈ থাকিলোঁহেঁতেন। চাহ খাই মেলি কাপোৰ অকল স্পৰ্টিংটো চেঞ্জ কৰি মেলি আহি গ'লোঁ। এতিয়া সময় হৈছে 4:15, 4:50। আমাৰ লোকেশ্যনত যাবৰ কাৰণে ওলাই আহিলোঁ। এতিয়া য'ত যাবলৈ ওলাইছিলোঁ এতিয়া সময় হ'ল, এতিয়া তালৈ যাওঁ, ওলাই আহিছোঁ। আৰু যোৱাৰ আগতে ইমান ধুনীয়া এটা বস্তু ট্ৰেইনৰ দবা হয়, কেফে গল্ডেন ফৰেষ্ট লিখা আছে, ইমান ধুনীয়াকৈ চাওক, ইমান ধুনীয়াকৈ এখন কেফে হয় ইয়াত, ইমান ধুনীয়াকৈ একদম খোৱাৰ সেই দবাটোতে লোকেশ্যন। আমি এতিয়া আহি বাছত বহি ল'লোঁ, বহি পিনি আমাৰ নিজৰ যাত্ৰা অভিমুখে আহিবৰ কাৰণে মানে যাবৰ কাৰণে আৰু বাছত বহি আছোঁ। ঘৰটো লাগিছে, কিন্তু তাৰ উপৰিঞ্চি মেইন প্ৰব্লেমটো হৈছে টোপনি পাই এফালে মোৰ মুখত একদম গুটিও উঠি গ'লে, আৰু অলপ টাইম এদিন টোপনি ক্ষতি কৰোঁতেই, আৰু সেইফালে ভঞ্জনও টোপনি ক্ষতি, তাইও এইফালে টোপনি গ'ল, আৰু প্ৰায় বাছৰ মানুহেই টোপনি গ'ল। সেইকাৰণে বাছখন ৰখাওঁতে ময়ো চাহ একাপ কিনি ল'লোঁ, অকণ মনটো ফ্ৰেছ কৰিবৰ কাৰণে, যিমান সময়ৰ কাৰণে হ'লে যিমান কি নহয় মনটো ভাল লাগিব সেই বুলিয়ে ল'লোঁ।
আমি আহি পাই গ'লোহি। মানুহৰ কথাটো ক'বই নালাগে, মানুহ বহুত ষ্টুডেণ্ট আহিছে আৰু আমি আহিছোঁ ডিগবৈ আৰু এয়া হৈছে ডিগবৈ পৰিৱেশটো। আৰু একচুৱেলি এক্সাম ভনীজানটো ইয়াত হোৱা নাই, এক্সাম হৈছিলে আপোনাৰ বেলেগ কলেজত, এনেকৈ 3খনমান কলেজত হৈছিলে। যেন এক্সামৰ উদ্দেশ্যে ইমান কষ্ট কৰি আহিব লগা হ'ল ডিগবৈ। সকলো ষ্টুডেণ্টকে লগ হ'ব দিয়া হৈছিল আৰু ইয়াৰ পৰা বাছ দিয়া হৈছিলে, বাছেৰে প্ৰভাইড কৰি ষ্টুডেণ্টসকলক নিজৰ নিজৰ চেণ্টাৰ য'ত পৰিছে তালৈ কামেই নাছিল। সেইকাৰণে অকণমান ইয়াৰ পৰিৱেশটো আমিও ফুৰিলোঁ, তাৰ লগতে আপোনালোককো দেখাই দিলোঁ। আৰু ইণ্ডিয়ান ক্লাব ডিগবৈতে আৰু এয়া 1 ঘণ্টা পাৰে হৈ গ'ল, কিন্তু টাইম পাৰ হৈ গ'ল এইফালে যিসকল। আৰু আমি আহিলোঁ অকণমান ফুৰিবৰ কাৰণে, আৰু লগতে যিহেতু খুবেই ভোক লাগিছিলে, একো খুৱাই অহাও নাছিলোঁ, সেইকাৰণে আহিলোঁ কিবা এটা খাবৰ কাৰণে। আৰু এয়া হৈছে ডিগবৈ খাৰুৱা তেল। ডিগবৈ বুলি ক'লে কিহৰ বিখ্যাত? ডিগবৈ হৈছে খাৰুৱা তেলৰ বিখ্যাত। আৰু মই আছোঁ ডিগবৈ তেল শোধনাগাৰৰ মুখৰ আগত। এৰিয়াটো অথনিৰ পৰা খোজকাঢ়ি আহি আছোঁ, কিন্তু সেইখন ইমানেই ডাঙৰ বিখ্যাত, কিন্তু আজিহে মই প্ৰথমবাৰ দেখিছোঁ মানে তেল শোধনাগাৰ খাৰুৱা তেল ডিগবৈত। আৰু মুখৰ আগতে ইমানেই ধুনীয়া এটা ৱাটাৰফল আছে, দেখাইছোঁ ধুনীয়াকৈ পানী উফৰি আছে। ৱাটাৰফল, কিন্তু ৱাটাৰফল পাৰ্কখনত সোমাম বুলি, কিন্তু 10টাৰ পৰা ৰাতি 7টালৈকে অ'পেন হয়। এতিয়া যিহেতু 8টাই বজা নাই, সেইকাৰণে খোলা নহয়। 10টা বজিলে খুলিলে সোমাম, নিশ্চয় আপোনালোককো দেখাম। আৰু ওপৰৰ পৰা একদম এতিয়া বৰষুণ পৰিলে, এবাৰ একদম যাবলৈ মন আছিলে, যিহেতু ইমানেই ধুনীয়া লাগিছে। বিৰতিৰ পাছত অকণ ভাগৰ মাৰি এতিয়া আমি আহিছোঁ ডিগবৈ। অথনি দেখাইছিলোঁ পাৰ্কখন বন্ধ আছিলে, তালৈ আহিছোঁ এতিয়া। ইয়াত টিকেটৰ এমাউণ্ট নাই, অনলি ID প্ৰুফ লাগে। ID প্ৰুফ নিজৰ ড্ৰেছ প্ৰুফ দেখাই ইয়াত সোমাব পাৰি। ইয়াত সোমালোঁ আৰু অকণমান চাওঁ, আপোনালোককো দেখাওঁ। পৰিৱেশটো চাব পাৰিছে, ইমানেই চাফা আৰু ইমানেই ধুনীয়া এটা পৰিৱেশ। মই একদম কথা ক'ব শক্তি নাইকিয়াৰ দৰে হৈ গৈছে। আছে, কিন্তু এতিয়া বন্ধ কৰি থৈছে ব'টিং। তেল শোধনাগাৰৰ বাহিৰে আহিবলগীয়া পাৰ্ক এইখনে আছে। তাত ইয়াতো কোনো বিশেষ তেনেকুৱা নাই, যদিও মানে আহিবলগীয়া এইখনে আছে। মই সুধিছিলোঁ বেটেৰী এলাজনক, তেওঁ ক'লে বিশেষ একো নাই, সেই পাৰ্কখনে আছে। 10টা বজাত খুলিছিলোঁ, অকণমান ৰেষ্ট লৈ মেলি এতিয়া আমি 11টা বাজিবলৈ হ'ল, এতিয়া আমি আহিছোঁ। বোকা ইয়াৰ পৰা ষ্টেপ বগাই 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 তুমি সেইফালে ওপৰলৈ যাব পাৰে, আৰু এইফালেও যাব পাৰে, আৰু এইফালেও আহিব পাৰি। এইবোৰ বৰষুণ দিছিলে ৰাতিপুৱাই, যিহেতু একদম পূৰা বোকা হৈ আছে। আৰু এতিয়া আমি আহিছোঁ এইফালে ওপৰলৈ, বৌ আৰু মই। একদম বেমাৰী এটা লাগিছে, একদম মুখ চুখ ধুলে, যিহেতু গোটেই ৰাতি টোপনি ক্ষতি হ'ল। আপোনালোকেতো নিশ্চয় গম পাইছে, ক'তনো হোৱাটো বেমাৰী লাগিছে। একদম চকুবোৰ মেলিব, কথা ক'ব মন যোৱা নাই একদম। আৰু তেনেকৈ ভিডিঅ' বনাইছোঁ। আৰু ভঞ্জানহঁতৰ অহাৰ সময় হৈ গ'ল, সেইকাৰণে য'ৰ পৰা গাড়ীয়ে নিছিলে আমি ইণ্ডিয়া ক্লাব তালৈকে আহি গ'লোঁ। আহি এতিয়া ৰখি আছোঁ, সিহঁতেও আহিব হৈ গ'ল। আৰু এফালে এখন বাছ আহি আছে, তেওঁলোক যিহেতু আহি পোৱাহি নাই বৰ্তমানলৈকে। আৰু এইফালে এতিয়া ওলাইছে এজনী দুজনীকৈ, আৰু এইফালে আহি পাই গ'ল আৰ্যু ভতিজাজনী আহিলে, কিন্তু ভনীজানক অহা এতিয়ালৈকে দেখা নাই। কিন্তু আৰু এয়া দেখা পাই গ'ল, আহি গ'ল সিহঁতি। আৰু আমি আহিব পৰা ডাঠকৈ একোৱে খোৱা নাছিলোঁ, ভাত ৰুটি তেনেকুৱা কোনো ধৰণৰ খোৱা নাছিলোঁ। সেইকাৰণে আহি গ'লোঁ ৰেষ্টুৰেণ্টত কিবা এটা খাবৰ কাৰণে। আমাৰ ভনীজান মই যিহেতু সিহঁতি এক্সাম দি ওলোৱা নাছিলে, এৰি খাবৰ কাৰণে বেয়াও লাগিছিলে, সেইকাৰণে খোৱা নাছিলোঁ। আৰু এতিয়া দিওঁ অৰ্ডাৰ, কি দিওঁ চাই লওঁ কি হয়। তাইতো ফাষ্টফুডে খাম বুলি কৈছে, চাই লওঁ কি হয়। যিহেতু ফাষ্টফুড ভোকো লাগি আছে বহুত, সেইকাৰণে ভাবিলোঁ ৰুটিকে খাম, কিন্তু নাই নহ'ব, আমাৰ এজনীয়ে ফাষ্টফুডে খায়। সেইকাৰণে অৰ্ডাৰ দিলোঁ চাওমিন, যিহেতু তাই খুবেই ফেভৰেট হয়, কিন্তু দামটো অকণমান বেছি বাৰু, তথাপিতো অৰ্ডাৰটো ট্ৰেইনৰ কাৰণে সময় যিহেতু বহুখিনি আছে। নহয় এবাৰ আমি যিখিনি আহিছোঁ প্ৰথম ডিগবৈ আহিছোঁ, আৰু ভঞ্জানো যিহেতু প্ৰথমে আহিছে, সেইকাৰণে তাই ক'লে যে ময়ো চাম এই পাৰ্কখন, সেইকাৰণে আকৌ এবাৰ ছেকেণ্ড টাইম আহিলোঁ। আকৌ এইখন পাৰ্কলৈ ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ, দেখাওঁ। যিখিনি অথনি দেখাব নোৱাৰিলোঁ সেইখিনি এতিয়া দেখাওঁ। খুবেই এখন সুন্দৰ পাৰ্ক বুলি ক'ব পাৰি, যিহেতু এখন ওলমা দলং হয়। আৰু অথনি এখন দেখুওৱা নহ'ল, বহুখিনি বস্তু দেখুওৱা নহ'ল, সেইকাৰণে ভাবিলোঁ আকৌ কেইটামান শ্বৰ্ট লৈ পিনি ভঞ্জানক দেখাওঁ। এইবোৰ চকী টাইপ এনেকৈ ঘাঁহ বনোৱা আছে, ভঞ্জানে তাত বহি পিনি দেখালে। আৰু এতিয়া পাৰ্কৰ পৰা ওলাই মেলি আহিলোঁ, ইমানেই ৰ'দ দিছে, সেইকাৰণে অলপ চাই মেলি। অথনিও যিহেতু গৈছিলোঁ, এবাৰ ভঞ্জান চোৱা নাছিলে, সেইকাৰণে
বনজানকো লৈ মেলি গানৰ এক্সামৰ কামটো আৰু আমাৰ হৈছে ফুৰাত আহিছোঁ, অলপ ফুৰি মেলি লৈছোঁ। একদম আপোনালোকক লগ পাই আছোঁ ট্ৰেইন অহা টাইমত। ষ্টেচনতো হাজাৰ মানুহ যিহেতু পৰীক্ষা দি ষ্টুডেণ্টসকল যাব, খুবেই সেইটোৱে ষ্টুডেণ্ট বেছি। আৰু ইমানটোতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে আজিলৈ বাই বাই।